বাপৰে কফি হাউচ মানে কি মজা আহিছে হা কেনেকুৱা মজা আহিছে না বা মোৰ বাৰে বাৰে মোৰ চকু আগত আহি আছে তইতো কি চাই আছিলি আজি দেখা যাব কি বে তই কেনেকুৱা পাইছিলি কফি হাউচৰ আজি ইভিনিং 2:00 বজাত কি ধুনীয়া ছোৱালী খাই আছে ন কি কবে কেনেকুৱা কি ডিপাৰ্টমেণ্ট কেনেকুৱা চলি নাজানো তাৰ প্ৰেম হ'ল প্ৰেম প্ৰেম হৈছে এওঁতো প্ৰেমিক মানুহ ভাই প্ৰেম ভাই প্ৰেম হ'ব পাৰে কি কৈছো মই কৈছো যে কলি কৃষ্ণ নামা কৃষ্ণ প্ৰেম হ'ব পাৰে ছোৱালীৰ কাৰ বেছি কচোন তাইক চাবৰ কাৰণে বাৰে বাৰে প্ৰেমটো মাৰি পেলাই আছো ঐ কি শুনিছ বোলে কিয় প্লিজ তইতো চাই ল'ব ছোৱালী এনেকে আরে মোৰ গাৰ্লফ্ৰেণ্ড আছে ভাই মোৰ ছোৱালী আমাৰ টিংকুৰাৰ জীয়েক কিন্তু চানাছিলি হে কি কথা কবে লাজ লাগি যায় তইতো চাই থাকা মোৰ গাৰ্লফ্ৰেণ্ড আছে বাট ছোৱালী মানে কচোন কেনেকুৱা দেখিবলৈ চাইছো কি এটা নীলা চেকটো কৰি দে কেনেকুৱা কি চেপ কেনে দিব তিনচুকীয়া চাইছো কি বা চেপ কেনে ছোৱালী ধুনীয়া চুলি ষ্ট্ৰেট বগা স্লিম মোৰ জনী নিচিনা হ'ব চাগে বগা টপ আৰু জিন্স পিন্ধি আহিছে সজাই ভাল লাগিব ন একেবাৰে মানে কৈছো নহয় মানে তোৰজনী নিশ্চয় তোৰজনী দেখা গৈছে ঘৰ ক'ত ছোৱালী ঘৰ এড্ৰেছ কৰিছো ৰ আপনি ফলো কৰিছো বেয়াকে ফলো কৰিছো বে মানে যোৱাকালি তাই আমাৰ লাষ্টত আমাৰ মামৰ অৱস্থা কামনা তাকে নকৰি কি কৰিছা তাই লাষ্টত আমাৰ মামৰ অৱস্থা হৈ গৈছিল আমি পলাইছো কিবা বেয়াকে চাইছো খালি কিবা কথা নিচিনা এড্ৰেছটো কৈ দে এড্ৰেছ কি ফোন নাম্বাৰ লৈ আহিলো বা ফোন নম্বৰ লৈ মানিছে নেটো ফটি গ'ল উন্নতি আছে জীৱনত মানিছে মানিছে ক মোৰ লগ তাই বয়ফ্ৰেণ্ড আছে বোলে বয়ফ্ৰেণ্ড এৰি দে চেছ এটা মোৰ আরে ভাই মই মানে নপৰা বিবেক দিয়া মোৰ হৈ গ'ল এতিয়া বয়ফ্ৰেণ্ড আহিলে পিটিং বে এক সব ওই একো নাই ককাই নাগিলে ঐ বয়ফ্ৰেণ্ড যেমন অতে ভাই ভিডিও বলে ও পিটিম মে বেয়া পিটিম এড্ৰেছ ফ্ৰেণ্ডৰ প্ৰব্লেম নাই তাই যদি বয়ফ্ৰেণ্ড আহে ন কবি মোক মই বেয়া পিটিম দিলা এড্ৰেছ কৈ হয় জাষ্ট ক এনেকে গৈ পেলাই ৰাজগড়ৰ পৰা যে ৰাইট সাইড যাম চাট খাব যাওঁ যে মই চিনি পাইছো চিধা গৈ পেলাই এটা পেট্ৰল পাম্প পায় এভৰিৱানটো পাৰ পেলাই বাইলে নম্বৰ 3 বাইলে নম্বৰ 3 গৈ পেলাই পেট্ৰল যাওঁ মই মোৰ গাৰ্লফ্ৰেণ্ডৰ ওচৰতে ধৰে হয় বাইলে 3 গৈ চিধা গৈ এটা ধুনীয়া হাউচ নাম্বাৰ 10 নত যে লিখা আছে কুকুৰৰ পৰা সাৱধান গেটখন তাৰ কাষৰ ঘৰ যে উঠকে দুমহলীয়া বিল্ডিং আছে ঐ আমি কাম তুই কি হলো সালা এসে মোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰ হয় এইটো মোবাইলৰ পৰা নাম্বাৰ এতিয়া ডিলিট কৰ এতিয়া ডিলিট কৰ মই আপোনাৰ জানো ডিলিট কৰ বস্তু ডিলিট কৰ তুই কিবা ভুল হৈছে এটা ভুল হৈছে তই ছোৱালী সেইটো ঘৰ মই ডেইলি সন্ধিয়া মই লগ কৰিব যাওঁ সেইটো তাই গাৰ্লফ্ৰেণ্ড মোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰ হয় তাই ঘৰ হয় তাইতো পটাই তহঁতি কিয় ফ'ল' কৰিছ বে মোক ভাবিব পটাইছে তাই তই বেয়া কথা ভালে ভালে মোবাইল নাম্বাৰ ডিলিট কৰ নহ'লে মই কিন্তু পুলিচক কেছ দিম কিন্তু ছোৱালীয়ে নিজে পুলিচক কেছ দিম ছোৱালীয়ে নিজে নাম্বাৰ দিছে সালা সেইটো কথা গম কৰি দিব তাই কৈছে মই এতিয়া সিঙ্গেল কি ভাল লগা বনাইছ কালি অলপ আগতে মোৰ কথা পাতি আছে মই কিছ কৈছো কিছ দিছো লাইক মোবাইলত কিছ দিছো পটালো মই প্লিজ বট ধেমালি তই প্ৰেম কৰি আছ নেকি ধেমালি নকৰিবি তই কিন্তু উলা এতিয়া মোৰ লগত ফ্ৰেণ্ডশ্বিপ নাই তোৰ উলা সেইবোৰ মই চিৰিয়াছলি কৈছো উলা তোকো চাওঁ কিন্তু তই ইয়াক কিয় তই গম পাইছিলি মোৰ গাৰ্লফ্ৰেণ্ড আছে বুলি তোৰ গাৰ্লফ্ৰেণ্ড আছে তইতো তোৰ সাংঘাতিক ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড আছে তই গাৰ্লফ্ৰেণ্ড যদি বেলেগে পটাব বুলি তই ফ্ৰেণ্ডকে গাৰ্লফ্ৰেণ্ড যদি চিনাকি কৰা বে কি হ'ল ভুলটো ইয়াৰ হা সি নিজৰ গাৰ্লফ্ৰেণ্ড যদি আমাক চিনাকি কৰাই নিদিয়ে আমি তিনিজনে পটাই ল'ম এতিয়া সেইকাৰণে প্ৰব্লেম হৈছে তাৰ তই মুখতে কাটি খা নহ'লে কথা বেয়া হ'ব চিঞৰ কথা বেয়া হ'ব কাটি খা আই লাভ ইউ দিছে তই মোবাইল ভাঙিবি মোবাইল ভাঙিবি